এইটো বিদু হে এইটো নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ কালি ভালদৰে আমাৰ উৰুকা পাৰ হৈ গ'ল আশা কৰোঁ আপোনালোকৰো নিশ্চয় পাৰ হৈ গৈছে আমাৰ ইতিমধ্যে মেজি জ্বলোৱা পৰ্বও পাৰ হৈ গ'ল আমি দেখুৱাম কেনেদৰে আমি মেজি জ্বলালোঁ কালি আমি কেনেদৰে উৰুকাৰ এই ভাত আজি একেলগে খালোঁ A few moments later ৰাতিপুৱাই উঠি মেজি জ্বলাইছে কেনেকৈনো কালি মেজি জপা হ'ল কেনেকৈনো কালি খানাটো আয়োজন কৰা হ'ল এই সকলোবোৰ চাবলৈ আপোনালোকে চাই থাকিব এই সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰি দিব Ladies and gentlemen, are you ready? বন্ধু বান্ধৱীসকল আমাৰ মাজত উপস্থিত হৈছে ইয়াৰ ৰান্ধনী সীমান্ত কলিতা তেওঁ প্ৰথমে আহি এগছি ধূপ জ্বলাই নিজ কামত আগবাঢ়িবলৈ লৈছে আজি খানা ইফালে আমাৰ বাচ্চা পাৰ্টীয়ে হাঁহ মাৰি গুচাবলৈ আৰম্ভ কৰিলে এয়া তেওঁলোকে হাঁহ হিচাপ কৰি আছে এটা দুটাকৈ 10টা হাঁহ এয়া চাওক ৰাইজসকল 10টা হাঁহ ঐ তহঁতি দেখা এই হেৰিটো দেখা এই দিলেই নি এয়া আমাৰ লগত ডিপুদাই হাঁহৰ হাল গুচাই আছে এয়া চাওক ৰাইজসকল হাঁহৰ হাল তেওঁ কেনেদৰে গুচাই আছে আজি খানা মেইন আৰু এইফালে আমাৰ হাঁহ কাটি আছে বুবুকন্দা আৰু সৌলদা এয়া চাওক ৰাইজসকল মাংস চাওক মাংস আৰু হাঁহ কাটিবলৈ আছে মাত্ৰ 3টা হাঁহ কাটিছেহে এইফালে আমাৰ মহিলাসকলে শাক পাচলি কুটি আছে এয়া চাওক ৰাইজসকল কিমান শাক পাচলি ইফালে আমাৰ আপা দেউ নবৌ মা সকলোৱে লগ লাগি পাচলি কুটি আছে লগহে যাব কোনো সময় যায় ঠিক নাই গাড়ী যাব ভালে পাব ভালকৈ হাঁহি এটা মাৰি দিয়ক এই তামোল উলিয়াই পেলাই ভোগালী বিহুৰ বাবে খানাত আয়োজন কৰি আছে আমাৰ ৰান্ধি আছে এয়া সীমান্ত কলিতা এতিয়া তেওঁক মই দেখুৱাবলৈ ক'ম কেনেকৈ ধৰণে তেওঁ এই পাকবোৰ ধৰিছে এয়া কি বনাই আছে আপুনি এয়া বাহু মাছ আৰু বিলাহী ৰাইজসকল চাই লওক ভোগালী বতৰ গ্ৰেভি বনাইছোঁ এইয়া তাৰপৰা এইফালে ভাতে ঢাকি থোৱা আছে আমাৰ বিভিন্ন আঞ্জাসমূহ হ'ব দেখুৱাইছোগৈ মই এইয়া ৰাইজসকল চাই লওক ঔটেঙা অঁ দালি মাটিমাহ সুন্দৰ এয়া চাওক আলু মাংস দেখিলেই খাওঁ লাগি গৈছে এয়া পাপৰ এইফালে জলকীয়া ভাজি আছে আপোনাৰ হাঁহ মাংস চীনা হাঁহ পচলা এইফালে আছে চাটনি এয়া টেঙা আৰু একেবাৰে শেষত গৈ দেখুৱামগৈ আমি ভাত সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে এয়া আমাৰ দেখুৱাই দিয়া মানুহগৰাকীক দেখুৱাই দিছোঁ এইয়া আমাৰ এই ভেলাঘৰ দেখিছে নহয় ভেলাঘৰত আমাৰ ৰাইজসকলে আমাৰ এইজন গীতাঞ্জলে আমাৰ গীতাৰ্থ শইকীয়াই তেওঁ খেৰ পাৰি আছে খেৰত বোলে তেওঁ আজি শুব বোলে দিনৰ পৰা তেওঁ ভাত সাজ বোলে ৰাতিকৈ খাব চেনেলটো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ আমাৰ লগত আছে ৰিবুলা ছাৰ কিবা কৈ দিয়া এয়া আমাৰ চবেই খাব লৈছে আৰু পাতা নিজৰ চাই আছিলে বহি আছে চব এইটো মোৰ চিট এইটো বিদু হে এইটো कौन है ये लोग कहां से आते हैं এইফালে চব বহি আছে এইফালে খাবলৈ এইফালে কাৰিকৰে বনাই আছে আৰু মানুহ আছে এইফালে বিলনীয়া টেঙা বিলাহী মাংস
এই চমন বন্ধু বান্ধৱীসকল এনেদৰে আমি সকলোৰে মিলা প্ৰীতিৰে শাৰী পাতিকৈ বহি এই ভোগালীৰ উৰুকাৰ ভাত সাজ খাবলৈ আগবাঢ়িলোঁ। সকলোৰে দুখ পৰিহাৰ কৰি সকলোৰে দুখ পাহৰি এই উৰুকাৰ ভাত সাজ মিলা প্ৰীতিৰে আনন্দ ফূৰ্তিৰ মাজেৰে খাবলৈ আগবাঢ়ি আহিছোঁ। বন্ধু বান্ধৱীসকল দিনটোৰ বিভিন্ন কামৰ ব্যস্ততাৰ বাবে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ। কেৱল কিছু কিছু অংশহে ইয়াত দেখুৱাবলৈ সক্ষম হৈছোঁ। 2,000 years later. কাইলৈ পুৱাতে মেজি জ্বলাবৰ বাবে আমাৰ এয়া ল'ৰাহঁতে মেজি সাজিবলৈ আৰম্ভ কৰিবলৈ লৈছে। এয়া চাওক ৰাইজসকল। Put. 24 hours later. বন্ধু বান্ধৱীসকল এয়া দেখিলে মেজিৰ জুই দপ দপকৈ জ্বলিবলৈ আৰম্ভ কৰিছে। আমাৰ বাচ্চা পাৰ্টিয়ে ৰাতিপুৱাতে উঠি মেজিত জুই লগালে। এই মেজিৰ জুইয়ে দাহ কৰক অসমৰ অপয়া অমংগল, সকলোৰে দুখ দুৰ্গতি, সকলোৰে নতুন দিন আৰম্ভ হওক, নৱ নৱ চিন্তাৰ উন্মেষ ঘটক। হেপ্পী ভোগালী বিহু, সকলোৰে দিনবোৰ শুভ হওক। বন্ধু বান্ধৱীসকল এইটো মোৰ দ্বিতীয় ব্লগ। কেনেকুৱা হৈছে জনাব। যদিও আশা কৰা মতে হোৱা নাই, তথাপিও আপোনালোকে উৎসাহ জনাব। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহি মোৰ এই ভিডিঅ'টো উপভোগ কৰিলে আপোনালোকলৈ ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।